ফ্ৰেণ্ডছ, বৰষুণ কমাই নাই, কিছুমান ধৰি বৰষুণ নামি আছে আৰু এফালে কৰোণা আতংক আৰু এফালে এইবাৰ বৰষুণৰ আতংক সৃষ্টি কৰিছে। এবাৰ ঘৰে দুৱাৰে চবফালে পানী হৈছে। তো আমাৰ ঘৰত পানী উঠা নাই, কিন্তু ঘৰৰ পিছফালে দেখম কি ধুনীয়াৰ পানী, চাওক ঘৰৰ পিছফালে একদম পানী, চব পাথাৰ খাল বিল যিমান আছে চব ভৰি গৈছে, একেবাৰে পানী দি বহুত পানী হৈছে। আজি ৰাস্তাৰ মাজত ডাঙৰ ডাঙৰ মাছ মাৰা দেখম, ৰাস্তাৰ মাজতে কেনেকৈ মানে জাল দলিয়াই দি মাছ মাৰি আছে, এইটো দেখম আজি আপোনালোকক। এইখন মই পঢ়া LP স্কুলখন হয় আৰু বহুত পানী হৈ গৈছে। সম্পূৰ্ণ স্কুলখনৰ খালি বাৰাণ্ডাতে উঠা নাই, বাকী গোটেইখিনি ফিল্ডতে পানী হৈ ভৰ্তি হৈ গৈছে। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে ৰবিন ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি এনেকুৱা এটা জেগা দেখাম, নদী নহয় একচুৱেলি, কিন্তু নদী হৈ গৈছে। এটা ৰাতিৰ ভিতৰতে নদী হৈ গৈছে। এইটো আগবাঢ়ি যাই থাকিলে গম পাব, জেগাখিনি দেখুৱাই দিম। একেবাৰে নদীত নামি থকা যেন হৈছে। যোৱাকালি ৰাস্তা আছিল এইটো, আজি নদী হৈ গ'ল। কিবা ইমানে বৰষুণ হৈছে না, এফালে কৰোণা আৰু এফালে বৰষুণ, মৰা আগত মোৰ ওলাই আহিছোঁ আৰু। এয়া হৈছে আমাৰ বৰপেটা ৰোড, একেবাৰে নদী হৈ গৈছে গোটেইখিনি। বানাছৰ ওচৰতে আছোঁ, একদম ৰাস্তা ঘাটত নদী। বাছখন চাওক, একদম চকা ক'ত ইয়াত আধা ডুবছে। ৰাস্তাত একদম পানী, আৰু এইটো মৰা মানা বুলি কয়, কিন্তু আজি একদম তাজা হৈ গৈছে। মানা হ'ল মানে পানী ভৰ্তি হৈ ৰাস্তাৰ মাজত আহি গৈছে একেবাৰে, আৰু ৰাস্তাৰ মাজতে আজি জাল পেলাই এনেকৈ মাছ মাৰিছে। এইটো দেখা পাব আপোনালোকে, অলপ আগবাঢ়ি গ'লেই দেখা পাব। DJ Wahid on the mix. DJ Wahid on the mix.